নমস্কাৰ মই পাৰ্থ আপোনালোকে চাই আছে স্পটলাইট নৰ্থ ইষ্ট আজি ৱৰ্ল্ড মেণ্টেল হেলথ ডে মানসিক স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে আজিৰ দিনটো উদযাপন কৰা হয় এটা সুন্দৰ জীৱন যাপনৰ বাবে শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্য যে মানুহৰ বাবে প্ৰয়োজনীয় এই বিষয়ক এক সজাগতামূলক বাৰ্তা সমাজলৈ প্ৰেৰণ কৰাটোৱে হৈছে এই বিশেষ দিনটোৰ তাৎপৰ্য প্ৰতি বছৰৰ দৰে এইবাৰো বিগত সপ্তাহটোত ঘোষণা কৰা হ'ল 2020 চনৰ নোবেল বঁটাসমূহ এবাৰ দেখা গ'ল যে বঁটা বিজয়ীসকলৰ মাজত অধিকাংশই আছিল মহিলা উল্লেখ্য যে এইবাৰৰ নোবেল বিজয়ী তালিকাত চিকিৎসা বিজ্ঞানত আমেৰিকাৰ হাৰ্ভে জে অল্টাৰ চাৰ্লছ এম ৰাইচ আৰু ব্ৰিটেইনৰ মাইকেল হাটনে পদাৰ্থ বিজ্ঞানত ৰজাৰ পেনৰোজ ৰেইনহাৰ্ড গেঞ্জেল আৰু এণ্ড্ৰিয়া গেছ একেদৰে ৰসায়ন বিজ্ঞানত দেখা গ'ল দুগৰাকীকৈ মহিলা বিজ্ঞানী ইমানুৱেল চাৰ্পেণ্টাৰ আৰু জেনিফাৰ এ ডটনাৰ সফলতা এফালে সাহিত্য শিতানত আমেৰিকাৰ কবি লুইচ ক্লিক আৰু শান্তিৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনস্থ ৱৰ্ল্ড ফুড প্ৰগ্ৰেম নামৰ সংস্থাটোৱে নোবেল পুৰস্কাৰ পাবলৈ সক্ষম হয় আনহাতে জনপ্ৰিয় ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টৰ এক শেহতীয়া টুইটাৰ কমেণ্টে স্পৰ্শকাতৰ বাবে মানুহৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হ'ল দেশখনৰ ভৌগোলিক মানচিত্ৰৰ সম্মুখীন নৰখাকৈ উত্তৰ পূৰ্বৰ অন্যতম ৰাজ্য নাগালেণ্ডক ভাৰতৰ বাহিৰৰ বুলি কোৱা ঘটনাই ৰাজ্যবাসী তথা উত্তৰ পূববাসীক ৰুষ্ট কৰি তুলিলে লগতে বিভিন্ন সময়ত কেন্দ্ৰৰ পৰা পোৱা অৱহেলাৰ তিক্ততাই আকৌ এবাৰ যেন আঘাত সানিলে উত্তৰ পূববাসীৰ মনত আৰু এই সপ্তাহতে আটক কৰা হ'ল এছআই কেলেংকাৰী মাষ্টাৰ মাইণ্ড পি কে দত্তক অসম নেপাল সীমান্তৰ কাকৰভিত্তা নামৰ এলেকাৰ পৰা পুত্ৰ আৰু জোৱাই সহিতে আটক কৰা হ'ল অভিযুক্তজনক আৰু ইতিমধ্যে আদালতত তেওঁক 6 দিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে তাৰোপৰি আৰক্ষীৰ হাতত প্ৰতিদিনে আহি পৰিছে ৰাজ্য কপাই যোৱা কেলেংকাৰীৰ ন তথ্য ইফালে এতিয়াৰে পৰা অসম চৰকাৰে ইয়াৰ অন্তৰ্গত সকলো ধৰণৰ নিযুক্তি বাছনি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহক দায়িত্ব অৰ্পণ কৰিছে যোৱা সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী মুখ্য সচিব আৰু বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য কেইজনৰ লগত হোৱা এক বিশেষ বৈঠকত প্ৰতিখন বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাসমূহৰ তালিকা ভগাই দিয়া হয় আৰু এইসমূহৰ সমান্তৰালভাৱে বিগত সপ্তাহটোত ৰাজ্যখনত ৰাজনীতিৰ পথাৰখনতো দেখা গ'ল বহুতো অদল বদল কংগ্ৰেছৰ পৰা নিলম্বন কৰা হ'ল বিধায়ক ৰাজদীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমি নাথক উল্লেখ্য যে দল বিৰুদ্ধ কেতবোৰ কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগতেই নিলম্বন কৰা হ'ল দুইজন নেতাক আনহাতে বিজেপি এৰি অগপত যোগদান কৰিলে ভোজপুৰী কইন কল্পনা পাটোৱাৰীয়ে 2018 চনত অমিত শ্বাহৰ উপস্থিতিত পাটনাত বিজেপিত যোগদান কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে আৰু শেহতীয়াকৈ অগপত যোগদান কৰি দলে অনুমতি দিলে জন্মস্থান সৰভোগৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছাৰ কথাও প্ৰকট কৰিলে শিল্পীগৰাকীয়ে ইফালে টিআৰপি ক্ৰয়ৰ ভয়ংকৰ তথ্য আহি পৰিছে ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল চমুকৈ বাৰ্কৰ এক শেহতীয়া প্ৰতিবেদনত সন্দেহ উত্থাপিত হৈছে অৰ্ণৱ গোস্বামী মালিকাধীন ৰিপাব্লিক টিভিৰ ওপৰত এক সংবাদ মেলযোগে এই কথা সদৰি কৰিলে মুম্বাই আৰক্ষী প্ৰধান পৰমবীৰ সিঙে তাৰোপৰি সুশান্ত সিং ৰাজপুত গোচৰ সন্দৰ্ভত ভুৱা টুইট প্ৰচাৰ কৰি 1 লাখ টকা জৰিমনা ভৰিব লগা হ'ল আগশাৰীৰ নিউজ চেনেল আজতকে ইয়াৰ লগতে জি নিউজ ইণ্ডিয়া টিভি আৰু নিউজ 24ক দৰ্শকৰ আগত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ জাৰি কৰিলে এনবিএছে শেষত খেলৰ জগতত যদি ভুমুকি মৰা যায় আমি দেখিম যে আইপিএলৰ এইটো সপ্তাহত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে পইণ্ট তালিকাৰ শীৰ্ষৰ 4টা স্থান দখল কৰাৰ যুঁজখন যোৱাকালিলৈ হৈ যোৱা 23খন খেলৰ পিছত দিল্লী কেপিটেলছে প্ৰথম স্থানত থকাৰ বিপৰীতে ক্ৰমাৎ ছন্দ হেৰুৱা কিংছ 11 পাঞ্জাব আছে অন্তিম স্থানত আনহাতে আজিৰ দুখন গুৰুত্বপূৰ্ণ খেল হৈছে কলকাতা বনাম পাঞ্জাব আৰু বাংগালোৰ বনাম চেন্নাই বিৰাট কোহলি আৰু মহেন্দ্ৰ সিং ধোনীয়ে অংশ লোৱা এই খেল দুখনৰ বাবে ইতিমধ্যে উৎসুকতাৰে বাট চাইছে এতিয়া আইপিএল প্ৰেমী দৰ্শকে আৰু এয়া আছিল সপ্তাহটোৰ বিশেষ বাতৰিসমূহৰ ওপৰত এক স্পটলাইট ধন্যবাদ